जास्ट जुबिन गार्गखौ जेब्ला रिकभार खालामफिनो सागरनिफ्राय थैनायनि सिगां नैबे भिडिअ गोबां शेयार जागासिनो दङ फुल आपडेटबो थांगासिनो दं बेनि सिगां जों दिनै उदालगुरियावसो दंफैयोमोन उदालगुरियाव फैदों जोङो उदालगुरि बियाबाव माब्रै मा सोलिदों नायनो ओरैनोथ' बाक्सा चिरां आरो क'क्राझार गिदिंबाय थानायानो जादों दिनै उदालगुरियाव ओरै दा बेयावनो मोनसे इन्सिडेन्ट दहायनो खोनाबोखाबाय आरो मोनसे नैबे नुबावबाय आं फुल देखायलांजोबनि एसेब्लाबो माने गोबाङा खहा मोन्दों लस मोन्दों आरो बहुदे लस पाइसे जुबिन गार्गनि थैनायाव केन्डेल सावदों खायफा बायदि आरो ना मथथे मोनाहांनायनिफ्रायनो लाइटबो बारा गैया मोनाहांनायनिफ्रायनो एन्टायार टाउनखौनो गोबांफ्रा क्ल'ज खालामबाय माने बन्द' खालामबाय मानो होनोब्ला आसामनि सासे हिरा होनब्लाबो लस गैया जोंहा गोमालांबाय जाय सिंगापुराव जानाय जाथाय घटनायावहाय जुबिन गार्गनि जिउआ जोबनानै थांबाय बेखौ लानानै गोबां अल अभार द इन्डिया आरो वर्ल्डनि माखासे दाब जायगायाव थानाय जोंनि मानसिफोराबो आरो आसामनि मानसिफोरा दुखु फोरमायदों बेखायनो दा टाउनाव उदालगुरिल' नङा बहुदआनो जायगाया बन्द' जों दा उदालगुरियाव दं बे उदालगुरियाव जुबिन दानि कन्डलेन्स खालामदों मेनावनो ओरै फामि पेलेस थाबाय ओरै डिजे टाउन ओरै तेजपुर थांग्रा लामा ओरैहाय थांबाय जोङो साहा ससे थाङा ओरै क'क्राझार थांग्रा लारि गुवाहाटि थांजाबाय जुबिन दानि कन्डलेन्स पुरा टाउनखौ शाट डाउन आरो दायो बन्द' खालामनिफ्राय আমাৰ পোনপটীয়া কেন্দ্ৰৰ পৰা যি পুঁজি আৰ্টিকেল 280 ইয়াত সমস্ত কথাবিলাক ভিচিডিচি নিৰ্বাচন ইয়াত মানে সোমাই আছে আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই কথাটো স্পষ্ট কৈছোঁ যে 5টা বছৰ চুক্তি স্বাক্ষৰৰ কাৰণে চুক্তি স্বাক্ষৰকাৰী নেতৃবৃন্দক ৰাইজে সহায় কৰিলে 2020ত মতদান দিলে মিলিজুলি এটা চৰকাৰ হ'ল আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আমি বিচাৰিছোঁ আৰু 5টা বছৰ আৰু এটা পুনৰ চুক্তি স্বাক্ষৰকাৰী নেতৃত্বক যাতে ৰাইজে বিচাৰ বিবেচনা কৰি পেলাই ক্ষমতালৈ বা বিটিআৰৰ চৰকাৰলৈ তেওঁলোকে আকৌ পুনৰ আনিবলৈ যাতে সহায় সহযোগিতা কৰে কথাটো এইটোৱে যে 5টা বছৰত 1.5টা বছৰ কোভিড-19 কৰোনা ভাইৰাছৰ সময়ত গুচি গ'ল অহা 15 ডিচেম্বৰলৈকে এই চৰকাৰৰ কাৰ্যকাল আছিল কিন্তু আগতীয়াকৈ ছেপ্টেম্বৰ মাহতে নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল তো 3.5 বছৰহে এই চৰকাৰে পালে ইয়াৰ কাৰণে চুক্তি ৰূপায়ণ আমাৰ প্ৰধান লক্ষ্য আৰু চুক্তি ৰূপায়ণৰ কাৰণে ভাল চৰকাৰ লাগে চুক্তি স্বাক্ষৰকাৰী নেতৃবৃন্দৰ চৰকাৰ লাগে যিহেতু হাগ্ৰামা মহিলাৰীক 17টা বছৰ মানে তেওঁ সুযোগ দিয়া হৈছিল 2005 চনত নিখিল বড়ো ছাত্ৰ সন্থা বিএলটি বিটিআৰবাসী ৰাইজে হাগ্ৰামা মহিলাৰীক শাসনত অধিষ্ঠিত কৰিছিল চুক্তি স্বাক্ষৰৰ স্বাৰ্থত 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াক চুক্তি স্বাক্ষৰৰ স্বাৰ্থত বিটিআৰবাসী ৰাইজে সকলোৱে মিলি এফচু এনডিবি বিটিআৰবাসী ৰাইজে ক্ষমতাত অধিষ্ঠিত কৰিছিল আৰু এই চুক্তি এতিয়া আধা ৰূপায়ণ হ'ল আধা ৰূপায়ণ হ'বলৈ বাকী আছে তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে হাগ্ৰামাক 15 বা 17টা বছৰ সুবিধা দিয়া হ'ল আৰু এই যে চৰকাৰ বৰ্তমান চলি আছে তেওঁলোকক 5টা বছৰ সুবিধা দিয়া হৈছিল যদিও 3.5 বছৰহে সঠিক সময় কাম কৰিবলৈ সুযোগ পাইছে ইয়াৰ কাৰণে আৰু এটা পুনৰ ৰাইজে বিবেচনা কৰি পেলাই তেওঁলোকক সুযোগ প্ৰদান কৰিব লাগে এই সংক্ৰান্তত মই এটাই কথা ক'ব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ